নমস্কাৰ অসমবাসী ৰাইজ সকলো অসমবাসী ৰাইজক নতুন বছৰৰ শুভেচ্ছা থাকিল আৰু আজি নতুন বছৰৰ পঞ্চমটা দিন পাৰ কৰিছোঁ আৰু যিহেতু নতুন বছৰৰ বাবে আমি আজি ফুৰিবলৈ ওলাই আহিছোঁ লগত আছে পম্পী বা তৃষ্ণা আৰু সুনিতা বা আৰু লগতে আমাৰ ছাৰ আজি অপিডি ষ্টাফখিনি সকলো লগতে গৈ আছোঁ ময়ো আমি এতিয়া যাম তিনিচুকীয়ালৈ আৰু লগতে আমাৰ ছাৰো বাইদেউ পিছফালে গাড়ীত আহি আছে যিহেতু আমি এখন গাড়ীত গৈছোঁ দুখন গাড়ীত আমি আটাইখিনি গৈ আছোঁ আজি তিনিচুকীয়ালৈ বিৰাটেই ধুনীয়া ৰিজৰ্ট এখন আছে ৰিজৰ্ট এণ্ড ৰেষ্টুৰেণ্ট কিছুদিনৰ পৰা ৰিজৰ্টখনৰ নাম শুনিবলৈ পাই আছিলোঁ আৰু ছ'চিয়েল মিডিয়াত দেখিয়ে আছিলোঁ বিৰাটেই ধুনীয়া ৰিজৰ্টখন সেইবাবে আজি নতুন বছৰৰ আমি আৰম্ভণিটো এইবাৰ ৰিজৰ্টখনৰ পৰাই কৰোঁ বুলি আগবাঢ়ি আহিছোঁ আজি ভিডিঅ'টো স্কিপ নকৰিব শেষলৈকে চাব বিৰাটেই ভাল পাব বলক গৈ থাকোঁ ভিডিঅ'টিৰ আগলৈ ডিব্ৰুগড়ৰ পৰা তিনিচুকীয়ালৈ যোৱা হাইৱেটো ইমানেই ধুনীয়াকৈ বনাই থৈছে আপোনালোকে দেখিবলৈ পাইছে ৰাস্তা ভাল গতিকে আমি অতি সোনকালেই তাত পালোঁগৈ আৰু ইমান ধুনীয়া ধুনীয়া যেতিয়া ৰাস্তাৰে গৈ থাকোঁতে ধুনীয়া ধুনীয়া প্ৰাকৃতিক দৃশ্যবোৰ আমি উপভোগ কৰিব পাওঁ আৰু ইমান ভাল লাগে নহয় সেইটো আপোনালোকক চাগে মই নকলেও হ'ব এনেতেই আমি গৈ থাকোঁতে কোনটো সময়তনো তিনিচুকীয়া পালোঁগৈ ধৰিবই নোৱাৰিলোঁগৈ এঘণ্টাও নালাগিল এঘণ্টাতকৈ অলপ কম আগতেই পালোঁগৈ তাত আৰু ইমান ভাল লাগিছে আপোনালোকে দেখিবলৈ পাইছে দৃশ্যবোৰ মই কৈ নিদিলেও হ'ব আপোনালোকক আৰু চাওঁতে আপোনালোকক গৈ পোৱাৰ আগতে আমি কি কৰিছোঁ যিহেতু ইমান ধুনীয়া ভিউ পাইছোঁ গতিকে আমি ৰখিব নোৱাৰি একদম ৰাস্তাতে গাড়ীখিনি নামি গৈছোঁ ফটো মাৰিবলৈ গোটেইকেইজনে ফটো মাৰিবৰ কাৰণে ৰখি গ'লোঁ আৰু বিৰাট ধুনীয়া ফটো বুলি ক'লে এনেও মই বুলি আপোনালোকে দেখিবলৈ পাব আৰু ফটো মাৰি শেষ কৰি আমি লগে লগে সকলোখিনি আকৌ গাড়ীত ওলাই আহিছোঁ আৰু ইমান ভাল লাগিছে আহি পেলাই আৰু এইফালে আমাৰ সকলোখিনি গাড়ীত ধুনীয়াকৈ গান লগাই পেলাই গৈছোঁ আৰু বিৰাটেই ধুনীয়াকৈ গৈ আছোঁ বিৰাট ভাল লাগিছে আৰু এনেকৈ গৈ থাকোঁতে কোনটো সময়ত তিনিচুকীয়া পালোহি ধৰিবই নোৱাৰিলোঁ আৰু আজি আহিছোঁ আমি কোনখন ৰিজৰ্টত আপোনালোকক সেইটোও ক'বলৈ আছে তিনিচুকীয়া পালোহি বৰ্তমান আমি এইফালে সোঁ চাইডে আমাৰ গাড়ীখন ঘূৰাব লাগিব সোঁ চাইডে আমি গাড়ীখন ঘূৰাই ৰিজৰ্টখন অকণমান আগলৈ আছে বলক ৰিজৰ্টখনলৈ আগবাঢ়ি গৈ থাকোঁ আৰু ফাইনেলি আমি দেখিবলৈ পাইছে আপোনালোকে ইমান ধুনীয়া ৰিজৰ্টখনৰ একদম সন্মুখত আহি উপস্থিত হৈছোঁহি আৰু ৰিজৰ্টখনৰ নামটো হৈছে দ্য চলিটেয়াৰ ব্লিছ আৰু ইমান যে নামটো যে ইমান টান দেখিছেনে জিভাখন ঘূৰ খাই গৈছেগৈ তাৰমানে কওঁতে বলকচোন বাৰু এতিয়া ৰিজৰ্টখনৰ ভিতৰলৈ সোমাই যাওঁ ৰিজৰ্টখনৰ ভিতৰত সোমাই ভিতৰৰ যি ধুনীয়া প্ৰাকৃতিক দৃশ্য দেখিবলৈ পাইছোঁ সঁচাই বহুত ধুনীয়া লাগিছে যিমানখিনি ভাবিছিলোঁ তাতোতকৈ বেছি ধুনীয়া ৰিজৰ্টখন আৰু এইফালে গাড়ী থ'বলৈ পাৰ্কিং হলটো বিৰাট ডাঙৰ আৰু এইফালে গাৰ্ডেন এৰিয়াটো বিৰাট ধুনীয়া আৰু আগলৈ বলক এতিয়া যিহেতু গৈ থাকোঁ আৰু ৰিজৰ্টৰ ভিতৰত সোমাই বেক চাইডে বিৰাট ধুনীয়া সেইফালেও ডেক'ৰেশ্যন আছে সিটো চাইডে থাকিবলৈ হোটেলবিলাক আছে সেইখিনিও আপোনালোকক সকলোখিনি দেখুৱাম আপোনালোকে ৰিজৰ্টখনলৈ সোমাওঁতে আপোনালোকে যেতিয়া এণ্টাৰ কৰিব তাৰ সন্মুখতেই বিৰাটেই ধুনীয়াকৈ ডেক'ৰেশ্যন কৰি থৈছে TSB বুলি আপোনালোকে ইয়াতে দেখিবলৈ পাইছে আৰু বিৰাট ধুনীয়াকৈ ডেক'ৰেশ্যন কৰি থৈছে বলক এতিয়া সোমাই যাওঁ আমি ৰিজৰ্টখনৰ ভিতৰলৈ চাৰিওদিশে আপোনালোকক যিহেতু দেখাই দিছোঁ আপোনালোকক আগফালে দৃশ্য দেখিবলৈ পালে আপোনালোকে ইমান ধুনীয়া আৰু এইফালে এতিয়া আমি সকলোখিনি সোমাই আহিছোঁ ভিতৰলৈ গৈ আছোঁ এইফালে আমাৰ ছাৰসকল বাইদেউসকল আৰু লগতে পম্পী বা সুনিতা বা তৃষ্ণা সকলোখিনি আমি ওলাই আহি ভিতৰলৈ সোমাই আহিছোঁ আৰু ভিতৰত সোমাই আমি ভিতৰৰ দৃশ্যও কিন্তু বিৰাট ধুনীয়া দেখিছোঁ এইফালে আপোনালোকে দেখিবলৈ পাইছে ইমান ধুনীয়াকৈ একেবাৰে ইউনিক তেওঁলোকে ডেক'ৰেশ্যন কৰিছে এইফালে চিৰিত ওপৰেদি যাবলৈ ইমান ধুনীয়া সজাইছে আৰু ইয়াতো দেখিছে ইমান ধুনীয়া ডেক'ৰেশ্যন কৰিছে একদম আগফালে ৰিচেপশ্যন কাউণ্টাৰ এইটো ৰিচেপশ্যনত সোমায়ো বিৰাট ভাল লাগিলে আৰু বিৰাট ধুনীয়াকৈ তেওঁলোকে ডেক'ৰেশ্যন কৰি থৈছে এতিয়া বলক আপোনালোকক ৰিজৰ্টৰ বেক চাইডে লৈ যাওঁ আৰু বেক চাইডৰ এৰিয়াটো আপোনালোকক দেখুৱাওঁ এইফালে যিহেতু দৌৰখন আছে এইফালে দৌৰখন আমি খুলি পেলাই সোমাই আহিছোঁ আৰু এইফালে দেখিছোঁ ৱাও ইমান ধুনীয়া বেক চাইডটো বিৰাট ধুনীয়া সকলোখিনি আহি গৈছে আমি যিহেতু এইফালে ৰেষ্টুৰেণ্টখনো বেক চাইডে আছে
আৰু এইফালে আপোনাৰ সোমাই প্ৰথমতে আমি আৰম্ভণি কৰিছোঁ ইমান ডাঙৰ এটা ছুইমিং পুল আছে ইয়াতে পুলটো দেখিবলৈ বিৰাট ধুনীয়া আৰু পুলৰ ডেকোৰেশ্যনটো তেওঁলোকে বিৰাট ধুনীয়াকৈ ডেকোৰেট কৰিছে আৰু বিৰাট ধুনীয়াকৈ সজাইছে আৰু পুলটো দেখি মোৰ গা ধুবলৈ মন গৈছে আৰু এইফালে দেখিছে আপোনালোকে গা ধুই ইয়াতে বহিব পাৰিব বিৰাটেই ধুনীয়াকৈ তেওঁলোকে বহিব পাৰিব শুব পাৰিব বিৰাট ধুনীয়াকৈ তাহাঁতি চকী আৰু ধুনীয়াকৈ লগাই দিছে আৰু এইফালে আপোনালোকে চক চাৰিওফালে আকৌ এবাৰ পুলটো দেখাই দিছোঁ আৰু বলকচোন এতিয়া মই আগলৈ গৈ থাকোঁ আৰু এইফালে আপোনালোকে দেখিবলৈ পাইছে আগলৈ আহিয়ে পুলটোৰ তলত আপোনালোকে এইটো এৰিয়াত যিহেতু পানী নাই ইয়াত আপোনালোকে আহি পেলাই একদম পুলৰ সন্মুখত পানী খেলিব পাৰিব আৰু ইয়াতে ভিউ ল'ব পাৰিব ইয়াৰ ভিউ এনজয় কৰিব পাৰিব ফটো ক্লিক কৰিব পাৰিব বিৰাট ধুনীয়া আৰু মই যিহেতু ইয়াত আহি গৈছোঁ আৰু এইফালে আমাৰ সকলোখিনি ফটো মৰাত ব্যস্ত হৈ আছে যিহেতু ইমান ধুনীয়া ৰিজৰ্টখনতনো ফটো নামাৰি কেনেকৈ থাকোঁ নহয় জানো বলকচোন এতিয়া লৈ যাওঁ আপোনালোকক আগলৈ যিহেতু আৰু ধুনীয়া বস্তু আছে আপোনালোকক সকলোখিনি দেখুৱাব লাগিব আৰু গোটেই ৰিজৰ্টখন ঘূৰিবলৈ বহুত সময় লাগিব আৰু বিৰাট ডাঙৰ ৰিজৰ্ট আৰু এইফালে ছুইমিং পুলৰ পৰা পানী পৰি আছে এইটো চাইডে আকৌ ইয়াৰ পৰা গৈ পেলাই তাত গৈছে বিৰাট ধুনীয়াকৈ তেওঁলোকে মানে ডেকোৰেশ্যন দিছে বলক এতিয়া লৈ যাওঁ আপোনালোকক ৰিজৰ্টৰ ৰুমবিলাক দেখাওঁগৈ এইফালে মই আহি গৈছোঁ আগলৈ আৰু ইয়াত দেখিবলৈ পাইছে এইফালে হোটেলখিনি আছে ইয়াতে আপোনালোকে থাকিব পাৰিব যদি আহি ইয়াতে থাকে বুলি কয় আৰু বাহিৰত আপোনালোকে ইয়াত থাকিলে ইয়াত আহি বহিব পাৰিব ইয়াতো বিৰাট ধুনীয়াকৈ এইফালে সৰু মিনি পুল আছে মিনি পুলৰ ওপৰতে তেওঁলোকে চোফা থৈছে বিৰাট ধুনীয়া আৰু এইফালে ৰুম দিছৱে এইফালে যাব পাৰিব আপোনালোকে আৰু পুলৰ ওপৰতে চোফা ছেট থৈছে আৰু চকী টেবুল থৈছে ইয়াতো বহিব পাৰিব আৰু সেইফালে সন্মুখতে আৰু ডেকোৰেশ্যন আছে এটা ডেকোৰেশ্যন দেখি আছোঁ বিৰাট ভাল লাগিছে আৰু আপোনালোকক মই আৰু এটা ধুনীয়া বস্তু দেখিলোঁ আপোনালোকে যেতিয়া ইয়াতে ৰুমত থাকিবলৈ আহিব তেওঁলোকে একদম আগফালৰ পৰা এই গাড়ীখনতে আপোনালোকক লৈ আহিব লগতে যোনখিনি আপোনালোকৰ লাগেজ আছে তেওঁলোকে গাড়ীখনত উঠাই লৈ আহিব আৰু ইমান ধুনীয়া আৰু এইফালে চাওকচোন আমি বহিছোঁ ইয়াতে বহা চকী আছে তাতো আমি ঝুলি থাকিব পাৰোঁ ইফালৰ পৰা ইফাল ঘূৰি ফুৰিছোঁ আৰু লগতে এতিয়া আমি আহি গৈছোঁ মই আৰু পম্পী বা সুনিতা বা সকলোখিনি আহি গৈছোঁ এইফালে বাচ্ছাৰ এপাৰ্টমেণ্টটো ফালে এইফালে যোন বাচ্ছা খেলিবৰ বাবে বিৰাটেই ধুনীয়া ইয়াতে খেলনা আছে আৰু ডেকোৰেশ্যন কৰা আছে বিৰাট ধুনীয়াকৈ আৰু এইফালে আমাৰ আটাইতকৈ সৰু কেঁচুৱাজনী দেখিছে ইয়াত ঘূৰি আছে কেনেদৰে আমাৰ আৰু এইফালে পম্পী বা যিহেতু এতিয়া ইয়াত উঠিব ইয়াতে উঠি পেলাই জাম্পিং কৰিব আৰু ইয়াতো আপোনালোকে জানে উঠি বহুত ভাল লাগে যিহেতু মই উঠিছিলোঁ বাৰু সৰুতে মোৰ মনত আছে এনেকুৱাত উঠিছিলোঁ আৰু ইয়াতে এতিয়া পম্পী বা উঠিছে কিন্তু মই যদি এতিয়া ইয়াত উঠোঁ এই ছটা ফাটি পেলাই একদম মানে তলত পৰিম ময়ো পৰিম আৰু লগতে এইখন ফাটি থাকিব যিহেতু মোৰ লোডটো এইখনে ল'ব নোৱাৰিব বলক যিহেতু সকলোৱে ফূৰ্তি কৰিছে ভাল লাগিছে আৰু নতুন বছৰত আমি ইমান ধুনীয়াকৈ ফূৰ্তি কৰিছোঁ খেলিছোঁ আৰু আশা কৰোঁ যাতে গোটেই বছৰটোৱে এনেকৈ হাঁহি ফূৰ্তি কৰিয়ে যাতে পাৰ কৰোঁ এইফালে আমাৰ দেখিছে সুনিতা বা তৃষ্ণা কেনেদৰে সৰু ল'ৰা ছোৱালী নিচিনাকৈ খেলিছে আৰু এইফালে আহি গ'ল একেবাৰে শেষত ঝুলনা ঝুলিবলৈ ইয়াতে সুনিতা বাই ঝুলনা ঝুলি আছে সকলোৱে নিজৰ খেলত ব্যস্ত আৰু এইফালে আমাৰ তৃষ্ণাক দেখিছেনে একদম ইয়াত চুচৰিবলৈ লাগি গৈছে আৰু সকলোৱে যেতিয়া ঝুলি আছে মইনো নঝুলি কেনেকৈ থাকোঁ নহয় জানো ময়োতো আটাইতকৈ সৰু হয় সেইকাৰণে মই ইয়াতে ময়ো ঝুলি ল'লোঁ আৰু ফূৰ্তি কৰিলোঁ আৰু এইফালে আমাৰ সৰু কেঁচুৱাজনী ওলাইছে এতিয়া চুচৰিবলৈ এইফালে ওপৰত উঠি গৈছে কেনেদৰে চুচৰিছে দেখিছেনে এইফালে আহি ডিচুমকৈ পৰিলে নহয় তলত কঁকালতো দুখ পালে ঠেকেচনি খালে কিন্তু বিৰাট ফূৰ্তি কৰিছে হাঁহিছে এইফালে বাচ্চাখিনিয়ে ক্ৰিকেট খেলিবৰ বাবে ইয়াতে বিৰাট ধুনীয়াকৈ এটা প্লেচ বনাই দিছে আৰু এই গাড়ীখন যিহেতু মই আপোনালোকক অথনি দেখাইছিলোঁ সেইকাৰণে ভাবি গ'লোঁ গাড়ীখন যিহেতু ইয়াতে ৰখি আছে আমি আহি পেলাই গাড়ীখনত বহোঁ আৰু আমিও ফটো মাৰোঁ এইফালে সুনিতা বায়ে গাড়ী চলাইছে আৰু মই বহিছোঁ দেখিছে আপোনালোকে কিমান ফূৰ্তি কৰিছোঁ ইয়াতো ফটো ক্লিক কৰি মেলি আমি আজৰি কৰিলোঁ যিহেতু এতিয়া আকৌ বেক চাইডে যাম আৰু এতিয়া আমি সোমাই যাম ৰেষ্টুৰেণ্টখনৰ ভিতৰলৈ যিহেতু ইমান ৰ'দো দিছে আৰু গোটেই ৰিজৰ্টখন ফুৰি মেলি ভাগৰ লাগি গ'ল পেটত যি খাই আহিছিলোঁ গোটেইখিনি হজমো হ'ল সেই গতিকে এতিয়া আকৌ খাব লাগিব আৰু খাবলৈ আহিছোঁ যেতিয়া খাবই লাগিব বলক এতিয়া ৰেষ্টুৰেণ্টখনৰ ভিতৰত আহিয়ে যেতিয়া সোমাইছোঁ ইমান ধুনীয়া এটা মানে ভাল লাগিছে নহয় আৰু ইমান ধুনীয়া ডেকোৰেশ্যন কৰিছে আপোনালোকে ডেকোৰেশ্যনবোৰ দেখিবলৈ পাইছে টেবুলৰ ওপৰত সৰু লাইট আৰু ইমান ধুনীয়াকৈ ডেকোৰেশ্যন কৰিছে ইয়াৰ খোৱাবিলাক আপোনালোকক বাৰু মই জনাই দিম কেনেকৈ খাব লাগে আৰু কেনেকৈ আপোনালোকে খাব পাৰিব এইফালে বুফে ছিষ্টেম আছে আপোনালোকে বুফেত লৈও খাব পাৰিব ইয়াতে ইমান ধুনীয়া মাছৰ এটা গ্ৰেভি আছে এটা শুকানকৈ আছে আৰু এইফালে নুডলছ আছে এইফালে এটা গ্ৰেভি আছে এটা ড্ৰাই আছে সেইখিনিও দেখি এইফালে পনীৰ আছে এটা গ্ৰেভি আছে এটা ড্ৰাই আছে আৰু এইফালে আছে মিক্স ভেজ আছে
আৰু লগতে ইয়াতে কি আছে ৰ'ব মই ইয়াতো ডাল আছে ইমান ধুনীয়া ধুনীয়া খানা আৰু উলিয়াই দিয়াৰ লগে লগে ইমান ধুনীয়া গোন্ধ আহিছে আৰু এইফালে লগতে ৰাইচ আছে আৰু এইফালে আপোনালোকে যদি ইমান ধুনীয়া ধুনীয়া একদম বটলত ভৰাই থৈছে দেখিছে নহয় একদম ফ্ৰেছ লাড খাব পাৰিব আৰু লগতে ইয়াতে আছে চুপ আছে এইফালে আছে ইয়াতে ভেজ চুপ আছে আৰু লগতে ইয়াত চিকেন চুপ আছে আপোনালোকে যিকোনো বুলি খাওঁ বুলি ক'লে খাব পাৰিব আৰু ইয়াতে গ্ৰীণ চালাড সকলোখিনি আছে আৰু ইমান ধুনীয়া ধুনীয়াকৈ বাটিত সজাই থৈছে আৰু এইফালে পাপৰ চাপৰ সকলোখিনি মানে ইয়াতে বহুত বস্তু আছে খোৱাৰ আইটেম বহুত আছে খাই বৈ আপোনালোকে এইফালে চুইটছ খাব পাৰিব চুইটছৰ লগত আছে ইয়াতে হালোৱা আছে ইমান টেষ্টি আৰু ইমান ধুনীয়া আৰু ইয়াতে দেখিবলৈ পাইছে ব্ৰেড আছে লগতে আপোনালোকে এইখিনিও খাব পাৰিব আৰু লগতে আছে ইয়াতে আইচক্ৰীম মোৰ ফেভৰেট ডিছ আইচক্ৰীম আছে আৰু লগতে ইয়াতে ইমান ধুনীয়া ধুনীয়া মিঠাই একদম বিভিন্ন ধৰণৰ লগতে ইয়াতে পেষ্ট্ৰি আছে ইমান টেষ্টি গ্লাছতো সোমাই আছে এইফালে মিঠাই অ' মাই গড ইমানখিনি খানা আছে ইয়াত এটা পেকেজ চিষ্টেমত হয় আপোনালোকে পেকেজত লৈ কম মানুহ আহিলে কম হ'ব আৰু বেছিকৈ আহিলে বেছি হ'ব 2জন হওক 4জন হওক 6জন হওক 8জন হওক আপোনালোকে যেজনে আহিব ইয়াতে পেকেজত খাব পাৰিব ব'লো কিতাপ ভিতৰলৈ সোমাই যাওঁ আমি সোমাই আহিছোঁ এতিয়া ভিতৰত ইয়াতে ৰেষ্টুৰেণ্ট এণ্ড বাৰ এটেচ আছে আমি এই ৰেষ্টুৰেণ্টখনত ইয়াতে সোমাই আহিছোঁ ইয়াতে যিহেতু অলপ আমি বহি লৈছোঁ আৰু ইয়াতে বহি পেলাই আপোনালোকে অৰ্ডাৰ কৰি খাওঁ বুলি ক'লেও খাব পাৰিব বিৰাট ধুনীয়া চিষ্টেমটো ভাল লাগিছে তেওঁলোকৰ ইয়াতে আমি বহুত কিবা কিবি অৰ্ডাৰ কৰিলোঁ খাবলৈ আৰু বাৰখন চাই মোক বিৰাট ভাল লাগিছে ইয়াতে মকটেল ককটেল সকলোখিনি পাই যাব আপোনালোকে খাবলৈ এইফালে দি আছে আপোনালোকে দেখিবলৈ পাইছে তেওঁলোকে অৰ্ডাৰ হিচাপে বনাই আছে আৰু এইফালে আমাৰ খানা আহি গ'ল আৰু সকলোখিনি আমি খাবলৈ ব্যস্ত হৈ গ'ল আৰু মোৰ ওচৰত খানা থাকিলে মই ৰৈ থাকিব নোৱাৰোঁ এইফালে খাই বৈ একদম পেটটো টাইট কৰি পেলাই বহি ল'লোঁ যিহেতু মই এতিয়া অকণমান দেৰি ৰেষ্ট ল'ব লাগিব মই জোখতকৈ বেছি খাই দিছোঁ তাৰপিছতে মই এতিয়া আকৌ বাহিৰলৈ অলপ ওলাই যাম খোজকাঢ়িবলৈ আৰু বাহিৰত ওলাই আহিয়ে দেখিছোঁ যে ৰিজৰ্টখনত আমাৰ ঘূৰি শেষ হোৱাই নাছিলে ইয়াতো ইমান ধুনীয়া সৰু মিনি গাৰ্ডেন এখন আছে আপোনালোকে গাৰ্ডেনখনতো ইয়াতে চকী টেবল থোৱা আছে ইয়াতো বহিব পাৰিব আপোনালোকে ইয়াতো বহি খাওঁ বুলি খাব পাৰিব আৰু ইয়াতে ইমান ধুনীয়া ধুনীয়াকৈ ইয়াত লাইট লগাই থৈছে ইয়াত গধূলি যেতিয়া লাইটবিলাক জ্বলাই দিয়ে আৰু ধুনীয়া লাগে ব'লো এতিয়া যিহেতু সকলোখিনি চালোঁ গোটেই ৰিজৰ্টখন দেখালোঁ আমাৰ যিহেতু সময়ো হৈ গ'ল আহিছিলোঁ আমি 12টা বজাতে এতিয়া বাজি গৈছে দিনৰ 4টা বাজি গ'লগৈ যিহেতু আমি উভতি যাব লাগিব আকৌ ঘৰলৈ সেই গতিকে সকলোখিনি উভতি আহিলোঁ আৰু আহি পেলাই সকলোখিনি গাড়ীত বহিছোঁ আৰু ইয়াতে আৰম্ভ কৰিছে খাবলৈ আপোনালোকে দেখিছেনে তামোল পাণ এইফালে সকলোখিনিয়ে তামোল পাণ খাইছে আৰু এতিয়া আমাৰ গাড়ী ষ্টাৰ্ট দিব আমি সকলোখিনি ঘৰলৈ বিদায় ল'ম ৰিজৰ্টৰ পৰা ওলাই আহি আমি ৰাস্তাত ইমান ধুনীয়া ভিউ উপভোগ কৰিবলৈ পাইছোঁ আপোনালোকে দেখিবলৈ পাইছে আৰু যেতিয়া পিছবেলা সময়কণত বেলিটো অলপ সোমাও হয় তেতিয়া ইমান ধুনীয়া লাগে নহয় জানো আৰু ইয়াতে সেই গতিকে আমি আকৌ ৰখিম যিহেতু আহোঁতেও আমি বিৰাট ধুনীয়া ভিউ পালোঁ সেই গতিকে ৰখি ফটো মাৰিলোঁ এতিয়ানো আকৌ ইমান ধুনীয়া ভিউটো কেনেকৈ মিছ কৰিম নহয় জানো সেই গতিকে ইয়াতো আমি সকলোখিনি ৰখি পেলাই আকৌ ফটো মাৰিবলৈ লাগি যাম ইয়াতে বিৰাট ধুনীয়া অলপ আগত দলং এখন আছে তাতে আমাৰ গাড়ীখনো ৰখোৱা হ'ব আৰু তাতে ৰখি পেলাই আমি সকলোৱে ধুনীয়া ধুনীয়া ফটো মাৰিম আৰু লগতে আপোনালোকক ফটোখিনি আপোনালোকৰ ওচৰতো শ্বেয়াৰ কৰিম আপোনালোকেও চাব কেনেকুৱা আহে ফটোখিনিও আপোনালোকে চাই পেলাই কমেণ্ট এটা কৰিবলৈ নাপাহৰিব ইয়াতে গাড়ীখন ৰখাই আমি সকলোখিনি নামি আহিলোঁ এইফালে তললৈ যিহেতু বাগান এখন আছে ইয়াতে ফটো মাৰিলোঁ বহুত ভাল লাগিলে আজিৰ দিনটো ইমান ফূৰ্তি কৰিলোঁ দেখিবলৈ পালে আপোনালোকে আহিবলগীয়া দিনকেইটাও যাতে এনেদৰে হাঁহি ফূৰ্তি কৰি পাৰ কৰোঁ আজিলৈ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিম আকৌ এটা নতুন ব্লগ লৈ অতি সোনকালে আহি আছোঁ আজিলৈ বাই বাই আপোনালোক সকলোৱে ভালে থাকক